নমস্কাৰ, মই কৌশিক চুতীয়া আৰু আপোনালোকক স্বাগতম জনাইছোঁ জ্ঞানমলৈ। আজি মই আপোনালোকৰ মাজলৈ আহিছোঁ এটা নতুন শিতান লৈ, যাৰ নাম সাধাৰণ জ্ঞান। আহক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আমি প্ৰথমে জানি লওঁ কোন দেশক কি বুলি জনা যায়। আপোনালোকে মোবাইলৰ স্ক্ৰীণত দেখিবলৈ পাইছে, নিউজিলেণ্ডক জনা যায় দক্ষিণৰ ব্ৰিটেইন বুলি, আৰু অট্টালিকাৰ চহৰ বুলি জনা যায় নিউয়ৰ্ক চিটিক। ছান ফ্ৰান্সিস্কোক জনা যায় সোণালী দুৱাৰ বুলি, আৰু ৰোমক জনা যায় সপ্ত পাহাৰৰ চহৰ বুলি। ইউৰোপৰ ককপথ বুলি জনা যায় বেলজিয়াম দেশখনক, আৰু কৃষ্ণ মহাদেশ বুলি জনা যায় আফ্ৰিকা দেশখনক। ইজিপ্তক জনা যায় নীল নদীৰ দান বুলি, আৰু লাছাক জনা যায় নিষিদ্ধ চহৰ। বাব অল মণ্ডপৰ নাম হৈছে অশ্ৰুৰ তোৰণ, আৰু অষ্ট্ৰেলিয়াক কেংগেৰুৰ ভূমি, আৰু ম্যানমাৰক স্বৰ্ণ পেগোডাৰ ভূমি বুলি জনা যায়। আহক এতিয়া কেইটামান মহৎ বাণী জানি লওঁ। কনফুচিয়াছ নামৰ এজন ব্যক্তিয়ে কৈছিল, মিঠা মিঠা কথা ক'লেই আৰু হাঁহুমুখীয়া হ'লেই সৎ হ'ব নোৱাৰে। আৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিলে, ফুল আৰু পখিলাক বাহ্যিক ৰূপেৰে জুখিবা, কিন্তু মানুহক নুজুখিবা। আৰু মেক্সিম গৰ্কিয়ে কৈছিলে, মানুহক অধ্যয়ন কৰিব জানিলেই প্ৰকৃত জ্ঞান লাভ হয়, আৰু সেয়াই প্ৰকৃত সাহিত্য। আৰু এজন আমাৰ দেশৰ শ্বহীদ কুশল কোঁৱৰে কৈছিলে, দেশৰ কাৰণে, মানুহৰ মুক্তিৰ কাৰণে প্ৰাণ দিবলৈ পোৱাটোৱেই মোৰ জীৱনৰ সাফল্য। বন্ধুসকল, আজিলৈ ইমানেই। এবাৰতেই ইমান বেছিকৈ নিশিকে। আমাৰ শিক্ষকসকলেও কয় নহয়, অলপ অলপকৈহে কাম কৰিলে কামটো সুকলমে সম্পাদন কৰিব পাৰি। সেয়েহে যদি আজি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি এনেধৰণৰ ভিডিঅ' আৰু পাবলৈ বিচাৰিছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আপুনি আমাৰ ভিডিঅ'টো পোনপ্ৰথমে চাবলৈ পায়। বন্ধুসকল, আজিলৈ ইমানেই। আজিলৈ দিলোঁ বাই।